নমস্কাৰ বন্ধুসকল, মই সিদ্ধাৰ্থ শংকৰ কলিতা আৰু এটা নতুন ভিডিঅ' লৈ মই মোৰ চেনেল সিদ্ধাৰ্থ শংকৰ কলিতালৈ আপোনালোকক আদৰণি জনাইছোঁ। বন্ধুসকল, মোলৈ আজি প্ৰায় ভালেমান দিন ধৰি এটা প্ৰশ্নই বাৰে বাৰে আহি থাকে যে অসমলৈ যিবোৰ নতুন ডিউৰক আহিছে সেই সম্পৰ্কে বহুজন গাহৰি খেতিয়ক বন্ধুৱে মোক কমেণ্ট যোগে হওক বা মোক ফোন যোগে হওক বিভিন্ন ধৰণে প্ৰশ্নবোৰ কৰি থাকে আৰু মই যথাসম্ভৱ তেওঁলোকৰ প্ৰশ্নবোৰ উত্তৰ দি যাবলৈ চেষ্টা কৰোঁ, ফোনতেই হওক অথবা কমেণ্টতেই হওক বা মই যি সংবিধান শিতানটো যিটো মই প্ৰশ্ন উত্তৰ শিতান এটা কৰিছোঁ তাতো মই দিবলৈ চেষ্টা কৰোঁ। কিন্তু তথাপিও কিছুমান প্ৰশ্ন এনেকুৱা অৱতাৰণা হৈ থাকে আৰু গতিকে হৈ থকাৰ কাৰণে অন্য প্ৰশ্নবোৰ ঠিক তল পৰি এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আচলতে কেতিয়াবা অগ্ৰাধিকাৰ দিব লগা হয়। মই ভাবিলোঁ যে আজি এই প্ৰশ্নটোৰ একেবাৰে মুখনি মাৰি পেলাওঁ বুলি ভাবিছোঁ। এই সম্পৰ্কে যিমানখিনিলৈকে মোৰ জ্ঞাত, মই যিখিনিলৈকে মই জানো বা মোৰ মোবাইললৈ যিকেইটা আচলতে প্ৰশ্ন আহিছে বা যিকেইটা ভিডিঅ' আহিছে সেই ভিডিঅ'কেইটা চাই মোৰ যিটো অনুভৱ যে এই ডিউৰকখিনি কেনেকুৱা ধৰণৰ ডিউৰক সেই সম্পৰ্কে মই আচলতে আপোনালোকৰ আগত এইটো এটা মোৰ শেষ ভিডিঅ' বুলি ধৰক। এই ডিউৰক বিষয়টো লৈ, এই ডিউৰক মানে আমাৰ অসমলৈ নতুনকৈ অহা ডিউৰক বিষয়টো লৈ ইয়াৰ পিছত আৰু মই ভিডিঅ'ৰ এনেধৰণে অৱতাৰণা নকৰোঁ বুলি ভাবিছোঁ। কাৰণ বহু প্ৰশ্ন আহে, যথেষ্ট প্ৰশ্ন আহে এই সম্পৰ্কে। মই এটা প্ৰশ্ন আপোনালোকক মই পঢ়ি দিব খুজিছোঁ। প্ৰশ্নটো কেনেকুৱা আপোনালোকে চাওক যে গাহৰি খেতিয়কসকল কিমান কনফিউজ হৈছে আৰু কিমান তেওঁলোক সন্দিহান হৈ উঠিছে এই সম্পৰ্কে, এই নতুন ডিউৰক অহা সম্পৰ্কে। মই অৰূপ বেজবৰুৱাৰ প্ৰশ্নটো আচলতে লৈছোঁ। যথেষ্ট প্ৰশ্ন আছে, তাৰ ভিতৰত এটা প্ৰশ্ন মই বাছি লৈছোঁ। ইমানবোৰ প্ৰশ্ন আছে যে গোটেই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ গ'লে মোৰ প্ৰায় 10-12টামান খণ্ড হ'ব, ইউটিউব ভিডিঅ' হ'ব। গতিকে তেখেতে সুধিছে, অৰূপ বেজবৰুৱা ডাঙৰীয়াই, মোৰ প্ৰশ্ন এটাই যে ডিউৰক লৈ পেলাই বহুতো লবি যেনেকৈ ষ্টাৰ্ট হৈছে, আমাৰ মানুহে আমাৰ অসমীয়াকেই ঠগিব ষ্টাৰ্ট কৰিছে। নেপালৰ পৰা অনা বুলি কৈ কৈ শিলিগুৰিৰ পৰা F2বোৰ লৈ আনিছে। এইটো এটা চলিউশ্যন লাগে, নহ'লে পিয়'ৰ ডিউৰকো দুদিন পিছত F2 বুলি মানুহে নিকিনা হ'ব আৰু ডিউৰকৰ মাৰ্কেট বেয়া হৈ গৈ থাকিব। আমাৰ অসমীয়া বোলে আমি অসমীয়াই বোৰকে ঠগি আছে। তাৰমানে আমাৰ অসমীয়াই বোলে অসমীয়াবোৰকে ঠগি আছে আৰু বাহিৰৰ মানুহে কিয় সুবিধা নাপাব। প্লিজ নেপালৰ পৰা F2 ডিউৰকবোৰ আনি যাতে অসমীয়া ভাই ককাইবোৰক নঠগে, এটা এৱাৰনেছ আনিব লাগে। গতিকে আপোনালোকে গম পাইছেই চাগে বহুকেইজন গাহৰি খেতিয়ক কেনেধৰণে ভিতৰি ভিতৰি এটা ক্ৰোধিত হৈ আছে বা তেওঁলোক সন্দিহান হৈছে। আচলতে যদি এনেকৈ ডিউৰকৰ সৰবৰাহ হয় তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰতে পিয়'ৰ ডিউৰকৰ প্ৰতি মানুহৰ আস্থা হেৰাই যাব আৰু এটা সময়ত ক্ৰছ ব্ৰিডিং হৈ সেই বস্তুবোৰ ডিউৰকৰ কোনো ভেলু নোহোৱা হ'ব, এটা খুব ভাল ব্ৰিড। আৰু গতিকে এই কথাখিনি কোৱাৰ আগতে মই আচলতে ডিউৰক অসমলৈ প্ৰথম কেনেকৈ আহিছিল তাৰ পৰা মই আকৌ এবাৰ আৰম্ভ কৰি দিছোঁ যে ডিউৰক প্ৰথম অসমলৈ কমাৰ্চিয়েলভাৱে, মন কৰিব শব্দটো কমাৰ্চিয়েলভাৱে, ব্যৱসায়িকভাৱে ডিউৰকক প্ৰথম আনিছিল এই বিশিষ্ট গাহৰি খেতিয়কগৰাকীয়ে। এইগৰাকী চাওক, এইগৰাকী হ'ল বিদৰ্ভ ৰাজখোৱা ডাঙৰীয়া। এখেতৰ নেতৃত্বতে প্ৰথম ডিউৰক আমাৰ অসমলৈ আহিছিল আৰু তেখেতৰ লগত যিকেইগৰাকী গৈছিল, এইখন ফটো চাওক। এইখন হ'ল ফটো যে ইয়াত দেখিছে তেখেতৰ নেতৃত্বত আৰু দুগৰাকী
তিনিগৰাকী এয়া গৈছিলে ডিউৰক আনিবৰ কাৰণে আৰু মাজত যিখন কাগজ লৈ হাফ পেণ্ট পিন্ধি যিজন মানুহ আছে থিয় হৈ সেইজনৰ ফাৰ্মৰ পৰাই ডিউৰক প্ৰথম অসমলৈ আহিছিল। তেখেতৰ নাম সঞ্জীৱ কুলুং ৰায়, সঞ্জীৱ কুমাৰ ৰায় সম্ভৱতঃ। তেওঁ ফাৰ্মখনৰ নাম কুলুং আৰু সেইকাৰণে তেওঁক সঞ্জীৱ কুলুং ৰায় বুলিও কোৱা হয়। তেওঁ ফাৰ্মৰ পৰাই প্ৰথম ডিউৰক অসমলৈ আহিছিল। সেই যিকেইটা ডিউৰক অসমলৈ আহিছিল সেই ডিউৰককেইটাৰ ফটো এয়া আপোনালোকে চাওক। এইখিনি ডিউৰক যে দুজনী মাকৰ পৰা তেওঁলোকে যিকেইটা পোৱালি গাখীৰ খাই থকা পোৱালিকেইটা তেওঁলোকে গৈ দাঙি লৈ আহিছিল আৰু তেওঁলোকে সেই দুজনী মাকৰ আটাইকেইটা পোৱালি, সেই যিকেইটা পোৱালি আনিছিল তাৰ বাপেক আছিল এটাই আৰু মাক দুজনী আছিল আৰু দুইজনী মাকৰ পৰা পোৱালিকেইটা তেওঁলোকে দাঙি লৈ আহিছিল। তাৰপিছত এডিশ্যনেল এটা ব্লাড লাইন তেওঁলোকে লৈ আহিছিল। সেই ব্লাড লাইনটো হ'ল এইটো, এই গাড়ীত উঠোৱা গাহৰিকেইটা আপোনালোকে চাওক। তাত যিটো ডাঙৰ এই ছাইডৰ ফালে এইটো দেখিছেনে ডাঙৰ ডিউৰক, এই ডিউৰকটো এইটো 50 কেজি ওজনৰ বৰ। এই 50 কেজি ওজনৰ বৰটো তেওঁলোকে 50,000 টকা দি কিনি লৈ আহিছিল। এই গোটেই কথাখিনি মই বিদৰ্ভ ৰাজখোৱা ডাঙৰীয়াৰ পৰা মই পাইছিলোঁ আৰু তেওঁলোকে কৈছিল যে 50,000 টকাকৈ তেওঁ 50,000 টকাত 50 কেজি ওজনৰ এই বৰটো আনিছিল। তাৰমানে এডিশ্যনেল তেওঁলোকৰ লাইন আছিল এইটোৱেই। তাৰমানে পৰৱৰ্তী সময়ত তেওঁলোকে বেলেগ লাইন অনাৰ তেওঁলোকে কৰিছিল যে এইখিনি ব্লিডিং কৰি লওঁ, তাৰপিছত যেতিয়া আমাক এটা বেলেগ ব্লাড লাইন দৰকাৰ হ'ব তেতিয়া আমি এটা বেলেগ ব্লাড লাইন কিনি আনিম। ঠিক আছে, এইখিনিতে ব্ৰিডিং আৰম্ভ হ'ল। ব্ৰিডিং আৰম্ভ হোৱাৰ পিছত গাহৰি মহামাৰী, সেই আফ্ৰিকান সোৱাইন ফিভাৰ, সেই দুৰ্বিষহ দিনবোৰ আপোনালোকৰ নিশ্চয় মনত আছে। তাত বিদৰ্ভ ৰাজখোৱা ডাঙৰীয়াৰ গোটেই গাহৰিবোৰে মৃত্যুমুখত পৰিল আৰু মৃত্যুমুখত পৰোঁতে সেই যিটো এডিশ্যনেল বৰ আছিলে, তেওঁলোকে বেলেগ ব্লাড লাইনৰ যিটো বৰ লৈ আহিছিলে, সেই বৰটো সেই গাহৰি মহামাৰীতে মৃত্যুমুখত পৰিল। তাৰপিছত ডিউৰক ইনব্ৰিডিঙৰ সমস্যাৰে সৈতে যুঁজিবলৈ আৰম্ভ কৰিলে। কাৰণ কৰিবই, কিহৰ কাৰণে? এডিশ্যনেল কোনো ব্লাড লাইন নাই। গতিকে ব্লাড লাইন নথকাৰ কাৰণে সেই সময়ত গোটেই লকডাউন হৈছিল। লকডাউনৰ ফলত কোনেও এডিশ্যনেল ব্লাড লাইন আনিব পৰা নাছিল। গতিকে ডিউৰক ইনব্ৰিডিং হ'বলৈ বাধ্য হৈছিল। তাৰপিছত বহুদিনৰ পিছত যেতিয়া বিদৰ্ভ ৰাজখোৱাৰ সৈতে আমাৰ কথা হ'ল, তেখেতে কৈছে যে তেখেত যথেষ্ট হতাশ হৈছে। তেখেতৰ ইমানবোৰ গাহৰি মৰিছে, চৰকাৰীভাৱে তেখেতক কোনো সাহাৰ্য নাপালে, তেওঁ একো নাপালে। গতিকে তেখেতে কৈছে যে মই আৰু ব্ৰিডিং লাইনটোত আৰু নাথাকোঁ। তেখেত হতাশাত আচলতে ভাগি পৰি কথাখিনি কৈছিল। কিন্তু তাৰপিছত মই দেখিলোঁ যে এবাৰ মই তেনেকৈ কথা বতৰা পাতি মই এটা ব্লাড লাইন আনিবলৈ সক্ষম হ'লোঁ। মই ভাবিলোঁ যে এই ব্লাড লাইনটো অনাৰ পিছত যে ডিউৰকক মই ইনব্ৰিডিংটো অসমত অন্তত ব্ৰেক কৰিব পাৰিম। কাৰণ ডিউৰকৰ নিচিনা এটা সুন্দৰ ব্ৰিড যেতিয়া অসমলৈ আহিছে, সি এতিয়া ইনব্ৰিডিঙৰ সমস্যাৰ সন্মুখীন হৈছে। গতিকে তাক ব্ৰেক কৰিবলৈ মই অন্তত এটা ষ্টেপ দিব পাৰিম। সেইবুলি মই এটা ব্লাড লাইন আনিলোঁ। তাৰ কিছুদিন পিছত আৰু এটা ব্লাড লাইন অনা হ'ল। তাৰপিছত বিদৰ্ভ ৰাজখোৱা ডাঙৰীয়াৰ পাঞ্জাৱৰ পৰা আৰু এটা ব্লাড লাইন আনিলে। তেওঁলোকৰ সেই সময়ত একে সময়তে যেতিয়া পাঞ্জাৱলৈ ডিউৰক নিছিল, কাৰণ নেপালৰ পিছতে যদি ডিউৰক পিয়'ৰ ব্ৰিড আছে অসমত আৰু পাঞ্জাৱত আছিলে। কাৰণ এই অসম আৰু পাঞ্জাৱত তেওঁলোকে লৈ গৈছিলে, একে সময়তে আনিছিলে। গতিকে পাঞ্জাৱৰ পৰা এটা ব্লাড লাইন বিদৰ্ভ ৰাজখোৱা ডাঙৰীয়াই লৈ আহিলে। তাৰপিছত মোৰ কিছুদিন পিছত মোৰ পৰা প্ৰায় শিলিগুৰিৰ পৰা মোলৈ ফ্ৰিকুৱেণ্টলি ফোন আহিবলৈ ধৰিলে। তেখেতৰ নামটো মই এতিয়াও চালে মনত আছে, মোৰ লিখি থোৱা আছে। বাৰু যিকি নহওক, যিয়ে নামেই নহওক বাৰু, যে তেখেতে মোলৈ সঘনাই ফোন কৰিলে যে আপুনি এটা কাম কৰক, 300 পিচ ডিউৰক পিগলেটছ মোৰ হাতত এভেইলেবল। গতিকে আপুনি অসমত সেইখিনি বিক্ৰী কৰি দিয়ক। অসমত বহুত ডিউৰকৰ ডিমাণ্ড আৰু মোলৈ ডেইলি সেই সময়ত তাৰমানে তেখেতলৈ ডেইলি হেনো 100-200মান ফোন অসমৰ পৰা ডিউৰক বিচাৰি যায়। শিলিগুৰি তেখেতৰ ঘৰ। গতিকে তেতিয়া মই বোলো ঠিক আছে, আপুনি বাৰু দিয়কচোন, আপুনি ফটো পঠিয়াওক, ভিডিঅ' পঠিয়াওক। তেখেতে যিবোৰ ফটো ভিডিঅ' পঠিয়ালে সেই ফটো ভিডিঅ'বোৰ এনেকুৱা, এতিয়া যিবোৰ ডিউৰক আহি আছে, তাৰমানে মোৰ এতিয়াও যিবোৰ ডিউৰকৰ ফটো আৰু ভিডিঅ' মোৰ ইয়ালৈ আহি আছে, মোবাইললৈ আহি আছে, সেই একে কাইদাৰ ডিউৰকেই তেওঁ মোলৈ ফটো পঠিয়াই দিলে। তেতিয়া মই তেখেতক কৈছিলোঁ যে এইবোৰ ডিউৰক নহয়, এইবোৰ অন্ততঃ 50% মান ডিউৰক হ'ব। গতিকে আপুনি এই বস্তুবোৰ আমাৰ অসমত নচলিব।
অসমত এনেকুৱা এভেইলেবল আছে, আপুনি পিয়ৰ ডিউৰক যদি পায় সেই কথাটো কওক। ইয়াতকৈ পিয়ৰ বোলে ক'ত পাব তেওঁৱে কৈছে, ইয়াতকৈ পিয়ৰ উলিয়াই নিদিয়ে। তেখেতে স্পষ্টকৈ কৈছে তেতিয়া যে ইয়াতকৈ পিয়ৰ আপুনি নেপালে উলিয়াই নিদিয়ে, ইয়াতকৈ পিয়ৰ কুলুঙে উলিয়াই নিদিয়ে। এতিয়া আটাইতকৈ ডাঙৰ কথা মই এইখিনিতে কওঁ যে অসমত পিয়ৰ আছে, মই কিয় ডিমাণ্ড দি ক'ব পাৰোঁ, কাৰণ মই গোটেই কথাটো জানো। এতিয়া কুলুঙে কেতিয়াও পিয়ৰ, আৰু যদি বিদৰ্ভ ৰাজখোৱা ডাঙৰীয়াই যদি অকণমান বুদ্ধি নকৰিলেহেঁতেন গোটেই পিয়ৰ ডিউৰকখিনি অসমলৈ আনিব নোৱাৰিলেহেঁতেন। কাৰণ তেওঁলোকে সোমাই গৈ মাকৰ বুকুৰ পৰা পোৱালিবোৰ দাঙি লৈ আহিছে। কাৰণ জানে যে আচলতে বিদৰ্ভ ৰাজখোৱা ডাঙৰীয়াই গম পাইছিলে যে আচলতে পিয়ৰ ডিউৰকটো পাবলৈ হ'লে তেনেকৈ আনিব লাগিব, নহ'লে পিয়ৰ ডিউৰকটো তেওঁলোকে পটকৈ নিদিয়ে। গতিকে সেই যেতিয়া তেনেকৈ লৈ আহিলে মাকৰ বুকুৰ পৰা, তেতিয়াই আচলতে পিয়ৰ ডিউৰকখিনি আমি পাই গ'লোঁ। তাৰপিছত যিখিনি ডিউৰক তাৰপৰা কুলুঙৰ পৰা বাহিৰলৈ আহিছে, জাপা ডিষ্ট্ৰিক্টত যিখিনি ডিউৰক আছে তাত মেলটো যিটো সেইটো পিয়ৰ, আৰু যিবোৰ ফিমেল আছে সেইবোৰ অন্ততঃ F2 F3 লাইনৰ এনেকুৱা ডিউৰক হ'ব। তাৰমানে 50, তাত আচলতে পাৰ্চেণ্টেজ ৱাইজ কথা পাতে, আমি F2 F3 বুলি ক'ব খোজোঁ, কিন্তু তেওঁলোকে কয় যে এইটো 50% ডিউৰক, এইটো 60%, এইটো 70%। ঠিক নেপালৰ কথাবোৰ এনেকৈ ধৰণে কয়, কিন্তু 100% ডিউৰক আপোনালোকে জাপা ডিষ্ট্ৰিক্টত ক'তো নাপায়, একমাত্ৰ কুলুঙৰ বাহিৰে। তাৰপিছত যদি আপোনালোকে ক'ৰবাত আপোনালোকে সেইটো পিয়ৰ লাইনটো পায়, সেইটো পোখৰাত আপোনালোকৰ চান্স আছে, যিখন গভৰ্ণমেণ্ট ফাৰ্ম আছে তেওঁলোকৰ, তাত পিয়ৰ ডিউৰক আছে। আৰু খুব বেছি আঙুলি মূৰত লিখিব পৰা 2-3খন ফাৰ্মৰ বাহিৰে নেপালত পিয়ৰ ডিউৰক সকলো ফাৰ্মত নাপায়। বন্ধুসকল, সেই কথাটো আমি স্পষ্ট জানো, আৰু মই চৰজমিন তদন্ত নেপালৰ পৰা কৰি আহি মই এই কথাটো কৈছোঁ, মই এইটো হাৱাত কোৱা কথা নহয়। এই কথাটো আপুনি বিদৰ্ভ ৰাজখোৱা ডাঙৰীয়াক সুধি লওক, আৰু তেখেতে এই নেপাল নিজেই ঘূৰি নিজেই ডিউৰক ক'ত পায় তেখেতে ভালকৈ জানে। আৰু গতিকে এতিয়া যিবোৰ আহিছে এইবোৰ অজস্ৰ ফোন মোলৈ আহি থাকে। নেপালৰ যিখিনি ব্ৰিড আহিছে তেনেকুৱা ব্ৰিড আনিবলৈ মোলৈ অজস্ৰ ফোন আহে। মই যেতিয়া ভিডিঅ'জ আৰু ফটোজ বিচাৰোঁ তেতিয়াই তেওঁলোকে যেতিয়া দিয়ে, তাৰপিছৰ পৰা আৰু মই তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগে বুলি নাভাবোঁ। আৰু গতিকে বন্ধুসকল, মই আচলতে এই কথাখিনি এইকাৰণেই কৈছোঁ যে বহুতো গাহৰি ফাৰ্মাৰ যিবোৰে নতুনকৈ গাহৰি ফাৰ্ম কৰিবলৈ লৈছে, এতিয়া চাওক যে আচলতে অসমৰ বাহিৰত থাকি ছিকিউৰিটি গাৰ্ড কৰি আছিলে, অসমৰ বাহিৰত গাড়ী চলাই আছিলে, তেনেকুৱা ল'ৰাই এতিয়া ভাবিছে যে বাহিৰত নাথাকোঁ, আমি অসমলৈ ঘূৰি যাওঁ, অসমৰ যিটো পিগাৰী উদ্যোগ সেইটোক আমি চহকী কৰোঁ, আমি আচলতে অসমতেই কাম কৰি অসমতেই আমি ধনী হওঁ, পইচা অসমতে থাকক। ঠিক তেনেকুৱা মানসিকতা লৈ যিমানবোৰ আচলতে ল'ৰাবোৰ ঘূৰি আহিব বিচাৰিছে, পাঞ্জাৱত কাম কৰি থকা দুজন মানে মোক তাৰ ফটো ভিডিঅ'জ মোক পঠিয়াই দিয়ে যে অসমলৈ এয়া গাড়ী লোড হৈ আছে, চাওক এয়া গাহৰি মাংস, এয়া মাংসৰ কাৰণে অসমলৈ গাহৰি গাড়ী লোড কৰিছে। পাঞ্জাৱৰ পৰা যেতিয়া তেওঁলোকে ভিডিঅ' বা ফোন কৰে বা মোক ভিডিঅ' কল কৰিও দেখুৱায়, তেতিয়া তেওঁলোকে অনুভৱ কৰিলে যে আচলতে আমি পাঞ্জাৱৰ পৰা যেতিয়া অসমক খুৱাবলৈ গাহৰি লৈ গৈ আছে, আমি অসমতে গৈ গাহৰি কিয় আমি ফাৰ্ম নকৰোঁ। গতিকে তেওঁলোকে ইমানখিনি গোটেই চাকৰি বাকৰি এৰি অসমত আহি গাহৰি ফাৰ্ম কৰি স্বাৱলম্বী হ'ব খুজিছে, এইটো এটা খুব আনন্দৰ খবৰ। এই সময়ত যদি এনেকুৱা কিছুমান বিতৰ্ক, কিছুমান সূচনা হৈ থাকে, আচলতে তেওঁলোকৰ মনবোৰো আহি পেলাই লাহে লাহে ভাঙি যাবলৈ ধৰিব ইয়াত। গতিকে আপোনালোকে ডিউৰক বাহিৰৰ পৰা আনিছে, F2 পোৱালি আনিছে, F3 পোৱালি আনিছে, আপোনালোকে আনক, কিন্তু আপোনালোকে আপোনালোকৰ ফাৰ্মত ব্ৰিডিং কৰক, ব্ৰিডিং কৰি তাৰ পৰা পোৱালি বিক্ৰী কৰক। আপোনালোকে নেপালৰ পৰা আনি ইয়াত পোৱালি বিলাই নাথাকিব যে মোৰ এয়া আচলতে মোৰ এনেকুৱা এইখিনি নেপালত আৰু এয়া মাল লাগিব নেকি, ফেচবুকত ফটো দি এনেধৰণে এয়া মাল মই নেপালৰ পৰা আনি দিব পাৰিম, আপোনালোকে ল'ব নেকি, এনেধৰণে নিবিলাব। আপোনালোকে যদি ডিউৰক আনিব খুজিছে, আপোনালোকে যদি জানে, অৱশ্যে মোৰ এটা কথা দেই, মই ক্লিয়াৰ কৰি কৈছোঁ যে মোলৈ হোৱাটছএপত অহা ভিডিঅ'বোৰৰ ভিত্তিতহে কৈছোঁ, আৰু বাকীখিনি মই দেখা নাই।
সেইখিনি যদি ঠিক তেনেকুৱা আপোনালোকৰ মাল আহিছে তেতিয়াহ'লে আপোনালোকে ব্ৰিডিং কৰক, ব্ৰিডিং কৰি আপোনালোকৰ ফাৰ্মৰ পৰা পোৱালি বিক্ৰী কৰক। তেতিয়া আপোনালোকো স্বাৱলম্বী হ'ব আৰু আপোনালোকৰ পৰা কিনাসকলো স্বাৱলম্বী হ'ব। আপোনালোকে যদি তাৰ পৰা আপোনালোকে পোৱালি আনি ইয়াত বজাৰ মেলিবলৈ হয়, ইয়াত কাৰো লাভ নহয়। ইয়াত লাভ হ'ব সেই মধ্যভোগীকেইটা, যিকেইটা শিলিগুৰিত বহি মধ্যভোগীকেইটা, যিকেইটাই এইফালে এই ডুপ্লিকেট ডিউৰকবোৰ পঠিয়াই আছে, সিহঁত লাভান্বিত হ'ব। কিন্তু আমি লাভান্বিত নহওঁ। আমি বিচাৰি আছোঁ অসম পিগাৰী উদ্যোগ হওক, অসমৰ গাহৰি খেতিয়কসকল লাভান্বিত হওক। আমি সেই কথাটো বিচাৰি আছোঁ। এতিয়া মই আৰু দুটা ব্লাড লাইন অনাৰ কথা আছিলে, মই এতিয়ালৈকে আনিব পৰা নাই। তাৰমানে তেখেতসকলে AI কৰি কৰে যে চিমেণ্টটো আমেৰিকাৰ পৰা আনে, আমেৰিকাৰ পৰা আনি কৰে। মই যি দুটা চিমেণ্ট আনিছিলে তাৰ দুটা ব্লাড লাইন মই আনিলোঁ। এতিয়া বাকীকেইটা মই আনিব পৰা নাই। কিহৰ কাৰণে? নতুন তেওঁলোকে প্ৰডাকশ্যন নাই কৰা। আৰু গতিকে নতুন চিমেণ্ট যেতিয়া আনিব তাৰ পৰা মোক দুটা ব্লাড লাইন মই তেখেতসকলক এডভান্স দি থৈছোঁ যে সেই দুটা ব্লাড লাইনৰ পৰা মই আৰু আনিম। গতিকে এইখিনি আপোনালোকে ডিউৰক বুলি নহয়, এইখিনি গাহৰি বুলি আপোনালোকে পুহিব পাৰে। তেনেকুৱা কথা নাই যে এইখিনি একেবাৰে অস্পৃশ্য বেয়া নহয়। এইখিনিক আপোনালোকে গাহৰি বুলি পুহিব পাৰে, কিন্তু আপোনালোকে ডিউৰক বুলি নুপুহিব। পিয়'ৰ ডিউৰক বুলি এইখিনিক নুপুহিব। আৰু ইমান হৰ্ষোল্লাস ভাল নহয়। তাৰমানে ইমান হৰ্ষোল্লাস কৰিবলগীয়া ইয়াত একো কথাই নাই, কাৰণ এইখিনি পিয়'ৰ ডিউৰক নহয়, যিখিনি অন্ততঃ মোলৈ হোৱাটছএপত আহি আছে বা মোক যিখিনিয়ে সুধিছে। গতিকে এই বস্তুবোৰ আপোনালোকে আচলতে যদি পুহিছে, আপোনালোকে গাহৰি বুলি পোহক, ফেটেনিং পাৰপাছত ইউজ কৰক। আৰু এটা কথা চাওক যে যিটো বস্তু পিয়'ৰ ব্ৰিডটো কুলুঙে নিদিয়ে, সেইটো কথা চবেই জানে যে একেবাৰে পিয়'ৰটো আপোনালোকে হয় মতা এটা দিব আৰু তেনেকৈ গোটেই ব্লাড লাইনকেইটা নহয়, তাত যিখিনি ডিউৰক আছে সেইখিনি কিমানৰ ইনব্ৰিডিং হৈছে। আচ্ছা, এটা কথা আপোনালোকক মই কওঁ যে আপোনালোকে যদি, মই বাৰম্বাৰ কৈ থাকোঁ যে আপোনালোকে যেতিয়া পোৱালি ক্ৰয় কৰিব, আপুনি ফাৰ্ম এখন ষ্টাৰ্ট কৰিবৰ কাৰণে, তেতিয়া আপোনালোকে সদায় এটা কামেই কৰিব লাগে, সেইটো হ'ল আপোনালোকে ফাদাৰ লাইন আৰু মাদাৰ লাইনটো চাই পেলাই পোৱালিটো ক্ৰয় কৰিব লাগে। এতিয়া এই যে বজৰুৱা পোৱালিবোৰ আহি আছে, এইবোৰ আপোনালোকে ক্ৰয় কৰিব, ফাদাৰ লাইন কোনটো, মাদাৰ লাইন কোনটো আপোনালোকৰ জ্ঞাত নহয়। এইখিনি কেনেকৈ ক'ব যে এইখিনি নতুন ব্লাড লাইন? এইবোৰ যদি ইনব্ৰিডিং হয়, আৰু এইবোৰ যে ইনব্ৰিডিং হয় সেইটোতো খাটাঙেই। কাৰণ এনেকৈ কেনেকৈ দিব পাৰে? ডিউৰক এনেকুৱা এটা ব্ৰিড নহয়, এনেকৈ হ'লচেল হাৰত মাল গুচি আহিব। পিয়'ৰ ডিউৰক এনেকুৱা বস্তু নহয়। আৰু গতিকে আপোনালোকে চাওক যে ব্ৰিড কিনোতে সদায় ফাদাৰ লাইন, মাদাৰ লাইন চাই ল'ব। আপোনালোকে নিজে যাওক, যদি 10জন নেপাললৈ গৈ ব্ৰিড আনিব পাৰিছে আপুনিও পাৰিব। আপুনি যিসকলে এই কথাটো ভাবিছে যে আচলতে এইবোৰ আনি পেলাই অসম বেয়া হৈছে, কিন্তু নহয়, যদি 10জনে আনিব পাৰিছে আপুনিও পাৰিব। আপুনিও যাওক নেপাললৈ, তেওঁ যাব পাৰিছে, আপুনি কিয় নোৱাৰিব? গতিকে মইতো যাব পাৰিছোঁ। কথাটো তেনেকুৱা, আপোনালোকে গৈ ফাদাৰ লাইন আৰু মাদাৰ লাইন চাওক আৰু তাৰ পৰাই পিক কৰক, তাৰ পৰা পিক কৰক, ইয়াৰ পৰা নহয়। এনেকৈ পিক নকৰিব যে কোনোবাই আনি দিব দুটা পোৱালি, কোনোবাই আৰু দুটা আনি দিব, ক'ৰ পৰা আনি দিছে আপুনি একে নাজানে। আনি দিয়া যদি ঠাই দুখন একেই, সেইবোৰ ইনব্ৰিডিং হ'ল, পিছত গৈ পেলাই কি হ'ব? সেয়াও সেই একেই অৱস্থা হ'ব। আপোনালোকে ইনব্ৰিডিংটো ব্ৰেক কৰিব নোৱাৰিব। এতিয়া কথা হ'ল অসমত ডিউৰক, ভাল ডিউৰক আছিলে, এতিয়া ইনব্ৰিডিঙৰ সমস্যাই যুঁজি আছে। গতিকে আমাৰ প্ৰধান লক্ষ্য হ'ব লাগে এতিয়া ইনব্ৰিডিং ব্ৰেক কৰিব লাগে আৰু অসমত ডিউৰকৰ এখন ভাল বজাৰ কৰিব লাগে, যে অসমৰ পৰা ডিউৰকবোৰ ইণ্ডিয়াৰ বিভিন্ন জেগাত যাওক, সেই কথাটো হ'ব লাগে। এতিয়া কলকাতাৰ পৰা মোলৈ ফোন কৰে যে ডিউৰক আপোনাৰ পিয়'ৰ আছে নেকি? তেওঁ শিলিগুৰিৰ কথাটো তেওঁলোকে নাজানে নেকি? তেওঁ যে অসমলৈ মোলৈ ফোন কৰিছে যে দাদা আপোনাৰ তাত পিয়'ৰ ডিউৰক আছে নেকি? আমাৰ ছিকিমৰ দুজনে ফোন কৰিছে, দাদা আপোনাৰ তাত পিয়'ৰ ডিউৰক আছে নেকি? এই কথাটো কেলৈ ফোন কৰে? তেওঁলোকে কেনেকৈ জানে যে অসমত আছে? কিন্তু তেওঁলোকে যে শিলিগুৰিৰ পৰা মালখিনি নিয়া নাই, কিয় নিয়া নাই? তেওঁলোকে জানে এয়া পিয়'ৰ ডিউৰক নহয়, এইবোৰ ভাল ফাৰ্মাৰ। আৰু গতিকে কথাখিনি তেনেকুৱা। আপোনালোকে, মই কাৰো প্ৰতি ব্যক্তিগত আক্ৰোশমূলক কথা কোৱা নাই, আপোনালোকক বিনম্ৰতাৰে কৈছোঁ। আচলতে মই ইমানখিনি প্ৰশ্নৰ এইখিনিৰ সন্মুখীন হৈছোঁ যে, আৰু মই একেবাৰে শেষ ভিডিঅ'টো বোলো এই ছাবজেক্টটোত মই বনাবলৈ বাধ্য হ'লোঁ। আৰু আপোনালোকে চাওক,
যে আচলতে তেনে কোনোবাই যদি আনি বিক্ৰী কৰি আছে তাত মই ক'বলগীয়া নাই, কোনোবাই তাৰ পৰা দুপইচা পাইছে। কিন্তু মই এটা কথা কওঁ যে আপোনালোকে নিজৰ ফাৰ্মত ব্ৰিডিং কৰক, ব্ৰিডিং কৰি পোৱালি বিক্ৰী কৰক। বাহিৰৰ পৰা পোৱালি আনি আপোনালোকে এনেধৰণে নেমেলিব, কাৰণ সেয়া পোৱালিৰ কোনো ভেলু নাথাকিব। কাৰণ ক'ৰ পৰা আনিছে, কি আছে, ব্লাড লাইন কি, ইনব্ৰিডিং হৈছে নেকি, সেই কথাবোৰ আমি একো গম নাপাম। আৰু গতিকে একো গম নোপোৱা পোৱালিবোৰ কি হ'ব, এটা সময়ত আহি আমাৰ যেনেকৈ আমাৰ ইয়াত নিজৰ ব্ৰিডবোৰ হেৰাই থাকিলে, ঠিক তেনেকৈ ইয়াতো সকলো ব্ৰিড হেৰাই থাকিব। আপোনালোকে মন কৰক যে লাৰ্জ ব্লেক ব্ৰিডটো অসমত প্ৰায় নোহোৱা হৈ গ'ল। কিয় নোহোৱা হৈ গ'ল? গতিকে এনেকৈ যদি ইয়াত ব্ৰিডবোৰ হেৰাই থাকে, তেতিয়াহ'লে আচলতে অসমক লৈ আমি আৰু বেছি চিন্তা কৰিব নোৱাৰিম। এতিয়া সকলোৱে মাৰ বান্ধি থিয় হওকচোন। অসম এখন পিগাৰী উদ্যোগ হওক, পিগাৰী হাব হওক অসমৰ পৰা চাউথ ইষ্ট এছিয়া বিভিন্ন দেশবোৰলৈ, আমাৰ চাইনালৈকে ধৰি যদি অসমৰ পৰাই ৰপ্তানি হয় গাহৰি মাংস, আপোনালোকে ভাবকচোন। নৰ্থ ইষ্টখন, এতিয়া নৰ্থ ইষ্টত আটাইতকৈ লাৰ্জেষ্ট মানে পিগ মিট কনজিউম হয় নাগালেণ্ডত। 7,000 মেট্ৰিক টন পিগ মিট লাগে। গতিকে আমাৰ অসমত কিমান লাগে, গোটেই নৰ্থ ইষ্টখনলৈ কিমান লাগে। গতিকে আমি নৰ্থ ইষ্টতে দি শেষ কৰিব নোৱাৰিম অসমৰ যদি প্ৰত্যেকজন মানুহে গাহৰি পোহে তেতিয়াও। আৰু গতিকে আমি বাহিৰলৈ দিয়াৰ কথা চিন্তা কৰোঁ। আমাৰ এটা পিক মিট প্ৰচেছিং ইউনিট এটা ইয়াত বহিছে, এটা যদি এটা আপোনাৰ কি কয় শিৱসাগৰত বহিছে, নাজিৰাত, আৰু এটা যদি উত্তৰপাৰা বহে, তেনেকৈ যদি আৰু 2-4টা পিক মিট প্ৰচেছিং ইউনিট বহি যায়, তেতিয়াহ'লে আমি আচলতে আমাৰ মাংসখিনি সেই দেশ বিদেশলৈ আমি ৰপ্তানি কৰিব পাৰিম। এই কথাবোৰত আপোনালোক অকণমান মাৰ বান্ধি থিয় হওক। মই প্ৰত্যেকজন গাহৰি ফাৰ্মাৰ বন্ধুক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে আপোনালোকে মাৰ বান্ধি থিয় হওক। আৰু এতিয়া আমি আচলতে ডিউৰকৰ পিছত দৌৰি থকাৰ তেনেকুৱা কোনো কথা নাই। আপোনালোকে হেমশ্বেয়াৰো আপোনালোকে পুহিব পাৰে। হেমশ্বেয়াৰ আৰু ডিউৰকৰ মাজত যিটো ক্ৰছ হয়, ক্ৰছৰ F1টো খুব ভাল হয়। ইয়ৰ্কশ্বেয়াৰ ডিউৰকৰ ক্ৰছৰ F1টো খুব ভাল হয়। এনেকুৱা ধৰণৰ ক্ৰছ ব্ৰিডিঙৰ ওপৰত আপোনালোকে মাথা মাৰক। আপোনালোকে যাওক, যে নেপাল চাওক, গৈ নেপালত পিয়'ৰ ব্ৰিডক মানুহে গুৰুত্ব ইমান নিদিয়ে। তেওঁলোকে ক্ৰছ ব্ৰিডিঙৰ ওপৰত, কাৰণ পিগ মিটটো শেষ বিচাৰত মাংস। গাহৰি ফাৰ্মখন শেষ বিচাৰত মাংস, তাৰমানে শেষ বিচাৰত গাহৰি আচলতে মাংস। গতিকে তেওঁলোকে ক্ৰছ ব্ৰিডিং কৰে। ক্ৰছ ব্ৰিডিঙত ডাঙৰ ডাঙৰ গাহৰি হয়, কাৰণ দুটা পিয়'ৰ ব্ৰিডৰ মাজত যদি ক্ৰছ হ'বলৈ হয়, গাহৰি F1 পোৱালিটো সদায় ডাঙৰ হয়। গতিকে তেওঁলোকে ক্ৰছ ব্ৰিডিঙত গুৰুত্ব দিয়ে। তেখেতসকলে কয় আমাৰ ইয়াত পিয়'ৰ ব্ৰিডত ইমান হেৰি নাই, আমাৰ ইয়াত খচ্চৰতহে আমাৰ আচলতে ইয়াত চাহিদা বেছি। খচ্চৰ মানে তেওঁলোকে ক্ৰছ ব্ৰিডিঙত সেইটো তেওঁ লোকেল ভাষাত ক'ব খোজে। গতিকে বন্ধুসকল, ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, বহুতেই দীঘলীয়া হৈ গৈছে। শেষত ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা মোৰ প্ৰতিজন ছাবস্ক্ৰাইবাৰ বন্ধুলৈ জ্ঞাপন কৰিছোঁ। আজিলৈ আহোঁ আৰু এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।